ৰাতিপুৱাৰ পৰা যেটো অৱস্থা হৈছে বহুত বেয়া অৱস্থা আমাৰ ভাৰত বাংলাদেশ যেটো সীমান্তৱৰ্তী এলেকা আছে আইটিয়া তাৰৰ বেৰ আমাৰ বহুত বিএসএফ কেম্প আছে ইয়াতে 12-13টা মান বিএসএফ কেম্প আছে এটো একো নাথাকে সব নদী উঠাই লৈ যাব ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে মানকাছাৰৰ ঠায়ে ঠায়ে আৰম্ভ হৈছে গৰাখহনীয়া বিশেষকৈ বাংলাদেশ সীমান্তৱৰ্তী কুকুৰাডাঙা আৰু কালাইৰ আলগাত খহনীয়াই এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কুকুৰাডাঙাত কেইবা কোটি টকাৰ জিঅ' বেগেৰে খহনীয়া প্ৰতিৰোধৰ কাম কৰা হৈছিল যদিও আজি পুৱাৰে পৰা জিঅ' বেগসমূহ ব্ৰহ্মপুত্ৰত জাহ যাবলৈ ধৰিছে ফলত সীমান্তৱৰ্তী অঞ্চলটোত ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ব্ৰহ্মপুত্ৰৰ খহনীয়া এতিয়া আন্তঃৰাষ্ট্ৰীয় সীমান্ত সংযোগী পথৰ পৰা প্ৰায় 5 মিটাৰ নিলগত চলি আছে তৎকালীনভাৱে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে আন্তঃৰাষ্ট্ৰীয় সীমান্ত সংযোগী পথটো ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যাব বুলি স্থানীয় ৰাইজে আশংকা কৰিছে ইয়াতে অৱস্থা আজি ৰাতিপুৱাৰ পৰা যেটো অৱস্থা হৈছে বহুত বেয়া অৱস্থা তাৰ মানে ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ পানী বৰ্তমান লৈকে বাঢ়ি আছে বাঢ়ি থাকোতে যেটো আমাৰ ভাৰত বাংলাদেশ সীমান্তৰ যেটো ৰোড আছে এই ৰোডটো মানে আৰু 3 মিটাৰ মান আছে 3 মিটাৰ 4 মিটাৰ মান আছে আৰু যেটো কাইটিয়া তার আছে এই রাস্তাটো যদি ভাঙে এই কাইটিয়া তার আর ভারত বাংলাদেশ সীমান্তৰ প্ৰতি বহুত ডাঙৰ এটা ভাবুকি আহিব তেতিয়া আৰু চৰকাৰে মানে প্ৰটেকশন কৰিলেও নহব এতিয়া যদি চৰকাৰে প্ৰটেকশন নলয় আমি চৰকাৰক অনুৰোধ জনাইছো যে অতি সোনকালে এই ভাৰত বাংলাদেশ সীমান্ত যেটো আছে আপোনাৰ ডিসি মহোদয়ক অনুৰোধ জনাইছো যে আপুনি আহি অলপ চাই লওক আপুনি আহি চাই লওক চাই লৈ আপুনি অতি সোনকালে আমাৰ এই ৰাস্তাটোৰ প্ৰটেকশন দিব লাগে ভাৰত বাংলাদেশ যেটো সীমান্তৱৰ্তী ৰাস্তা আছে এটো আপুনি চাই লওক চাই লৈ প্ৰটেকশন দিব লাগে এটো আমি অনুৰোধ জনাইছো ৰাইজ স্থানীয় ৰাইজ হিচাপে ইয়াৰ ৰাস্তাৰ পৰা 3 পৰা 4 মিটাৰ আছে 4 মিটাৰ আছে আজি ৰাতিপুৱাৰ পৰা যেটো অৱস্থা হৈছে আমি মানে একদম খাব নোহোৱা হৈছে আমি পুৰা ৰাইজ চিন্তিত হৈ আমি একগোট হৈ চিন্তা কৰি আছো কি কৰো এতিয়া জিঅ' বেগৰ কাম কৰিছিল কামটো ইমান ভাল বুলি আমি ভবা নাই তাৰ মানে কাম যদি ভাল হল হেতেন তেনে হলে এনেকুৱা নহল হেতেন আমি নিজত চাও বাংলাদেশত জিঅ' বেগৰ কাম কৰিছে তাত কিমান প্ৰটেকশন দি আছে না ভাঙে আমাৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী যেটো এৰিয়া আছে এৰিয়াটো ভাঙি কিমান ভিতৰত সোমাইছে তাতে না ভাঙে কিয় আমাৰ ইণ্ডিয়াটো বাংলাদেশতকৈ বহুত উন্নত কিয় এনেকুৱা কাম কৰিলে আমি সেই কাৰণে অনুৰোধ জনাইছো যে যাতে অতি সোনকালে এই কামটো কৰিব লাগে নহলে আমাৰ ভাৰত বাংলাদেশ যেটো সীমান্তৱৰ্তী এলেকা আছে এটো কাইটিয়া তাৰৰ বেৰ আমাৰ বহুত বিএসএফ কেম্প আছে ইয়াতে 12-13টা মান বিএসএফ কেম্প আছে এটো একো নাথাকে সব নদী উঠাই লৈ যাব এই কাৰণে এতিয়াও সময় আছে মই চৰকাৰক অনুৰোধ জনাইছো এতিয়াও সময় আছে কামটো অতি সোনকালে কৰিব লাগে লক্ষণীয় যে সীমান্ত সংযোগী পথটো খহনীয়াৰ কবলত পৰিলে মানকাছাৰৰ প্ৰায় 25 কিলোমিটাৰ ভাৰত বাংলাদেশ সীমান্তৰ কাইটিয়া তাৰৰ বেৰৰ আৰু 12খনকৈ বিএসএফ কেম্প খহনীয়াৰ ভাবুকিত পৰিব মানকাছাৰৰ কুকুৰাডাঙা কালাইৰ আলগাত খহনীয়া দেশৰ নিৰাপত্তাৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে মন কৰিবলগীয়া যে খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে কেইবা কোটি টকা আবণ্টন দিছিল বিভাগীয় ঠিকাদাৰে নিজৰ ইচ্ছামতে কামসমূহ সঠিকভাৱে নকৰাৰ ফলত ব্ৰহ্মপুত্ৰত সামান্য পানীৰ বৃদ্ধি পোৱা জিঅ' বেগসমূহ উটি যাবলৈ ধৰিছে জিলা প্ৰশাসনে তৎকালীনভাৱে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে ইয়াত মানে যেটো অৱস্থা আমাৰ ভাৰত বাংলা যেটো সীমান্ত যেটো ৰাস্তা আছে মাথাবৰি এটো মানে এনেকা অৱস্থা হৈছে নদীটোৰ পৰা 3 মিটাৰ দূৰত আছে এটো যে অতি সোনকালে চৰকাৰক আমি অনুৰোধ জনাইছো অতি সোনকালে এটো বিহিত ব্যৱস্থা ল'ব লাগে জিলা উপায়ুক্তক আমি জনাইছো এটো অতি সোনকালে ব্যৱস্থাটো ল'ব লাগে নহলে আমাৰ ৰাস্তাটো নাইকিয়া হৈ যাব ভাৰত বাংলা সীমান্তটো একেবাৰে যেটো ৰোড আছে যেটো নাইকিয়া হৈ যাব সীমান্তৱৰ্তী ভাবুকি আহিছে আমাৰ ৰাইজৰ এটো নদীৰ কবলত পৰিব সব গোটেই মানকাছাৰ সমষ্টিটো নদীৰ হেড পৰি যাব আজি 2-3 দিনৰ পৰা আৰম্ভ হৈছে কিন্তু আজি মানে এনেকা অৱস্থা হৈছে আজি সোনকালে যদি বিদ্যুৎ ব্যৱস্থা নলয় ৰাতিৰ ভিতৰতে ৰাস্তাটো ভাঙি যাব মাত্ৰ 200 টকাত আপোনাৰ সোণৰ গহনা পৰীক্ষা কৰক মেহেক জুৱেলাৰীত অধিক জানিবৰ বাবে যোগাযোগ কৰক 84738921154 নম্বৰত